আজিকালিৰ বন্ধুত্ব এনেকুৱা হৈ গৈছে যে বন্ধুৰ কাৰণে বন্ধুৱে আত্মহত্যা কৰি আছে, বন্ধুৱে বন্ধুৰ মৃত্যুৰ কাৰণ হৈ আছে, বন্ধুৱে বন্ধুক মাৰি আছে, হত্যা কৰি আছে। এইবিলাক কিন্তু বন্ধুত্ব নহয়, এইবিলাক বন্ধুত্ব নহয়। কাৰণ বন্ধুত্বৰ ডেফিনেশ্যনটোৱে আমালোকে নাজানো। বন্ধুত্ব মানুহ হৈছে যিয়ে ৰক্ত সম্পৰ্ক নথকা হতে গোটেই জীৱন আপোনাৰ দুখত সুখত কাষত থাকি আপোনাক সান্তনা দি আগুৱাই লৈ যাব। কিন্তু আজিকালিৰ বন্ধুত্বটো কি হৈছে যে আপুনি কাৰো বন্ধুক আপোনাক মনৰ কথাটো খুলি ক'লে, গোপনীয় কথা কিবা এটা ক'লে, কালি সেই কথাটো লৈ সেই বন্ধুজনে আপোনাক ব্লেকমেইল কৰিব, আপোনাৰ বিশ্বাসৰ মৰ্যাদা নিদিব, আপুনি কোৱা কথাবিলাকেৰে আপোনাক ব্লেকমেইল কৰি আপোনাক মানে ঠকাব। আপুনি যাক ইমান বিশ্বাস কৰিছে যে সি মোৰ বন্ধু, সি মোৰ বেষ্ট ফ্ৰেণ্ড, তাক মই সকলো কথা ক'ব পাৰিম, যি কথাখিনি আপুনি মাক দেউতাক নকৈ ফ্ৰেণ্ডক ক'লে, বন্ধুক ক'লে, যেতিয়া সেই বন্ধুৱে আপোনালোকক বিশ্বাসঘাতকতা কৰিব আৰু সেই কথাবিলাক লৈ ব্লেকমেইল কৰিব, ইমান দুখ। কিন্তু তেতিয়া আপুনি যে কিমান দুখ পাব সেইটো যিয়ে পাব সিয়েহে জানে। সি এইটো মই কৈও বুজাব নোৱাৰি যে কিমান দুখ পাব, আপুনি কৈও বুজাব নোৱাৰে। সেইকাৰণে বন্ধুত্ব যাৰ লগতে কৰক, বন্ধুত্বটো মনৰ পৰা কৰক আৰু বন্ধুত্ব মানে পালন কৰাৰ চেষ্টা কৰক। কাৰণ বন্ধুত্ব কৰি তাৰ বিশ্বাস ভাঙি তাৰ মনক কষ্ট দি আপোনাৰ কিন্তু কোনো লাভ নাই, বৰঞ্চ ক্ষতি। কাৰণ হয়তো আপুনি এতিয়া ভাল আছে, জীয়াই আছে, আপোনাৰতো মৰিব লাগিব, আল্লাহ বা ভগৱানৰ ওচৰত যাব লাগিব। যেতিয়া আপুনি এই মন ভঙা বা কাৰোবাৰ বিশ্বাস ভঙা, এইটো হ'ল আটাইতকৈ ডাঙৰ পাপ। যেতিয়া আপুনি এই পাপত পৰি যাব, তেতিয়া আপুনি বুজিব যে এইবিলাক কিমান ডাঙৰ পাপ, ইয়াৰ কোনো মাফ নাই। কাৰোবাৰ মন ভঙা, বিশ্বাস ভঙাৰ মাফ নাই। সেইকাৰণে যাৰ লগত বন্ধুত্ব কৰক, বন্ধুত্ব নিজৰ মনেৰে নিভাওক, তেতিয়াহে মানে বন্ধুত্বটো সাৰ্থক হ'ব। কিন্তু আমালোকে কি কৰোঁ, বন্ধুত্ব কৰি সেই বন্ধুক ব্লেকমেইল কৰোঁ, হত্যা কৰোঁ, কিবা কিবি কৰোঁ। কিহৰ কাৰণে? স্বাৰ্থৰ কাৰণে। এই স্বাৰ্থটো ভাই দুনিয়াৰ কাৰণেই, দুনিয়াত পৰাই এৰি গ'লে সেই স্বাৰ্থ কিন্তু আপোনাৰ লগত নাযায়। সেইকাৰণে বন্ধুত্ব কিন্তু লগত যায়। সেইকাৰণে বন্ধুত্বটো মানে ভালদৰে পালন কৰক, মানে ভালদৰে নিভাওক। যাক বন্ধু এবাৰ মানিছে, প্ৰাণ গ'লেও তাক কোনো ক্ষতি হ'ব নিদিব। এনেকৈ ভাবক যে সি মোৰ বন্ধু, মানে সি মোৰ জান, এনেকৈ ভাবক।